हेलो एभ्रिवान नमस्कार स्वागतम जनाइছো নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ আৰু আজি মই বনাব ওলাইছো তেল পিঠা আৰু ইয়া দেখিব পাৰিছে আপোনালোকে ভিডিঅ'টোত কিমান কোমল হৈছে আৰু খাবলৈও বহুত ভাল লাগিছে গতিকে আপোনালোকক আজি ভিডিঅ'টোত মই দেখুৱাব ওলাইছো তেল পিঠাৰ ৰেচিপি গতিকে বলক তাৰ কাৰণে মই ইমানখিনি গুড় লৈ লৈছো তাৰ পিছতে এটা বৰ্তনত পানী গৰম কৰিছো তাতে গুড়খিনি দি দিছো এইখিনি প্ৰসেস আপোনালোকে জানে তথাপিও মই দেখুৱাই দিছো গুড়খিনি একেবাৰে ধুনিয়াকে গলাই লম আৰু তাৰ পিছতে মই আপোনালোকক দেখুৱাম বাকি প্ৰসেস গলাই লৈ পেলাই সেকি লম মানে এনেকুৱা ধৰণে মই সেকনি এখন লৈ লৈছো এতিয়া মই সেকি লম আৰু সেকি উঠাৰ পিছত দেখিছেনে কিবা অলপ উলাই মানে আৰু সেইখিনি পিঠাত মিক্স হলে মানে ভাল নালাগিব তাৰ পিছতে মই এয়া লৈছো বৰা চাউল আৰু বৰা চাউলখিনি মই 2 ঘণ্টা মানৰ কাৰণে ধুনিয়াকে তিয়াই থৈ দিছো আৰু তাৰ পিছত মই বৰা চাউলখিনি তৰিয়াই পেলাই আপোনালোকে জানে এখন কাপোৰত মেলি থৈ দিম ধুনিয়াকে আৰু সেইখিনি বাৰু দেখুৱা নহল তাৰ পিছতে মই বৰা চাউলখিনি মিক্সিতে খুন্দিম মিক্সিত খুন্দি লোৱাৰ পিছত মই কেইদিন মানৰ কাৰণে মই পিঠাগুৰিখিনি মানে এয়া দেখিছে এতিয়া মই খুন্দি ললো আৰু পিঠাগুৰিখিনি মই কেইদিন মানৰ কাৰণে শুকাম মানে 4 দিন 5 দিন যিমান দিন শুকাব পাৰে আৰু পিঠাগুৰিখিনি যিমানখিনি শুকাব মানে যিমান দিন শুকাব কিমানে পিঠা কেইখন ভাল হ'ব গতিকে মই পিঠাগুৰিখিনি 4-5 দিন শুকালো ভালদৰে আৰু তাৰ পিছতে এতিয়া মই আপোনালোকক দেখুৱাই যাম আৰু এইখিনি হৈছে বৰা চাউলৰ পিঠাগুৰি শুকাই থৈ দিছিলোঁ 4-5 দিন শুকাইছিলোঁ আৰু পিঠাগুৰিখিনি দেখিছেনে কিমানখিনি জৰ্জৰীয়া হৈ গৈছে দেখিছে এতিয়া মই বৰা চাউলৰ পিঠাগুৰি লম 3 বাটি আৰু তাৰ পিছতে মই লম ভাতখোৱা চাউলৰ পিঠাগুৰি আৰু ভাতখোৱা চাউলৰ পিঠাগুৰিখিনিও মই খুন্দি পেলাই শুকাব দিছিলোঁ শুকাব মানে 4-5 দিন একেলগে শুকাব দিছিলোঁ পিঠাগুৰিখিনি কিন্তু এক্সট্ৰাকে শুকাব দিছিলোঁ এতিয়া একেবাৰে ধুনীয়া জৰ্জৰীয়া হৈছে আৰু তাৰ পিছতে আৰু এইখিনিও 3 বাটিয়ে হৈছে ভাতখোৱা চাউলৰ পিঠাগুৰি 3 বাটি দিছোঁ বৰা চাউলৰ পিঠাগুৰি 3 বাটি আৰু এতিয়া চুজি এবাটি দি দিছোঁ তাৰ পিছতে ইয়াতে মই দি দিম ময়দা এবাটি আৰু ময়দা আৰু চুজিখিনি দিয়াৰ পিছত মানে আৰু এইখিনি দেখিছেনে এইখিনি নাৰিকল মই ধুনিয়াকে মিক্সিত খুন্দি লৈ পেলাই অলপমান ভাজি লৈছিলোঁ মানে চুজি আৰু ময়দাখিনি দিলে মানে পিঠাকেইখন নৰম হৈ থাকে বহুত দিনলৈকে এতিয়া মই হাতেৰে অলপমান মিক্স কৰি তাৰ পিছতে ইয়াতে মই অলপমান দি দিম ঘিউ আৰু ঘিউটো অপচনেল আপোনালোকে দিবও পাৰে নিদিব পাৰে কিন্তু ঘিউটো দিয়াৰ পিছতো এটা ধুনীয়া সুগন্ধ আহে বহুত ভাল লাগে পিঠাকেইখন খাবলৈ গতিকে মই ঘিউ দি দিছোঁ 1 চামুচ আৰু তাৰ পিছত এতিয়া মিঠৈৰ পানীখিনি যে থৈ দিছিলোঁ চেকি সেই পানীখিনি অলপকৈ দি যাম আৰু মই পিঠাগুৰিখিনি মিক্স কৰি যাম ইভাগে মানে বৰা চাউলৰ পিঠাগুৰিৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগে আৰু ভাতখোৱা চাউলৰ পিঠাগুৰিৰ পৰিমাণটো অলপ কমকৈ দিব লাগে কিন্তু মই ইয়াত যেহেতু ময়দা আৰু চুজিও ব্যৱহাৰ কৰিছোঁ গতিকে মই দুইবিধ সমানে দি দিছোঁ আৰু চুজি দিয়াৰ পিছত মানে পিঠাকেইখন দানাদাৰ হ'ব ধুনীয়া দানা নিচিনা হৈ থাকিব খাবলৈ বহুত ভাল লাগিব গতিকে চুজি দি দিছোঁ চুজিটো অপচনেল আপোনালোকে দিব পাৰে নিদিব পাৰে কিন্তু চুজি নিদিলে পিঠাকেইখন অলপ টান হ'ব আঠাটো অলপ বেছি হ'ব গতিকে মই চুজি দি দিছোঁ আৰু এতিয়া মই পিঠাগুৰিখিনি এনেদৰে অলপকৈ মিঠৈৰ পানীখিনি দি যাম আৰু মিক্স কৰি যাম একেবাৰে ভালদৰে মিক্স কৰিব লাগিব মিশ্ৰণটো কেনেকুৱা হ'ব লাগিব মই আপোনালোকক দেখুৱাই দিম এনেদৰে মই এতিয়া মিক্স কৰি আছোঁ আৰু এয়া দেখিছেনে এতিয়া মিঠৈৰ পানী মানে কম হৈ গৈছিলে গতিকে আকৌ মই মিঠৈৰ পানী ল'লোঁ আৰু আকৌ মিক্স কৰি আছোঁ ইয়াত অলপ পানীও ব্যৱহাৰ কৰিব পাৰে মানে মিঠাটোৰ পৰিমাণটো চাব লাগিব মিঠা হৈছেনে নাই তাৰ পিছত পানী ব্যৱহাৰ কৰিব পাৰিব আৰু যদি মিঠাটো কম হৈ আছে তেতিয়াহ'লে ইয়াত মিঠৈৰ পানীয়ে মানে গলিব লাগিব পিঠাগুৰিখিনি আৰু বহুত ধুনীয়াকৈ মই এনেদৰে অলপকৈ দি গৈ আছোঁ মিঠৈৰ পানীখিনি আৰু মিক্স কৰি গৈ আছোঁ আৰু শেষত গৈ মিশ্ৰণটো কেনেকুৱা হ'ব লাগিব মই এতিয়া আপোনালোকক দেখুৱাম পিঠাকেইখন খাবলৈ যে বহুত ভাল পালোঁ আৰু এয়া দেখিছেনে কেনেকুৱা হৈছে মিশ্ৰণটো মই আপোনালোকক দেখুৱাই দিছোঁ হেতা এখনৰ সহায়ত এনেকুৱা হ'ব লাগিব তেতিয়া মানে পিঠাকেইখন পাৰফেক্ট বনিব যদি বেছি পনীয়া হৈ যায় তেতিয়াও নবনে আৰু যদি বেছি মানে ডাঠ হৈ যায় তেতিয়াও পিঠাকেইখন পাৰফেক্ট নবনিব এতিয়া মই কেৰাহী এখন গৰম কৰিছোঁ তাতে মই মিঠাতেল দি দিছোঁ আৰু সাধাৰণতে
ৰিফাইন অইলেৰে বনাব পাৰি, কিন্তু মিঠাতেলেৰে বেছি সোৱাদ হয়, গতিকে মই মিঠাতেলেৰে বনাইছোঁ। আৰু দেখিছেনে, ইয়াক মানে দিয়াৰ লগতে লৰাই দিবলৈ কোনো দৰকাৰ নাই, নিজে নিজে ফুলি ওপৰলৈকে উঠি আহে। এয়া দেখিছেনে। আৰু এতিয়া এনেধৰণে মই দুয়োফালে সমানে ৰংচোৱা হোৱালৈকে সিজাম পিঠাকেইখন। দেখিছেনে, দুয়োফালে ৰংচোৱা হোৱালৈকে সিজাম। বিহুটো যাবৰে হ'ল, তথাপিও মাঘ মাহ চলি আছে যিহেতু, গতিকে মই ভিডিঅ'টো বিহুতে বনোৱা হয়, কিন্তু দিওঁতে বহুত দেৰি হৈ গ'ল। আৰু এতিয়া আজি আপোনালোকৰ মাজত ভিডিঅ'টো দিছোঁ। এয়া চাওকচোন, পিঠাখন বহুত ধুনীয়া বনিছে আৰু কালাৰ চাওক। এতিয়া মই কিমানখিনিমান পিঠাগুড়িৰ মিশ্ৰণ লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ। পিঠাখন লৰাই দিয়া দৰকাৰ নাই, ধুনীয়াকৈ ওপৰলৈ ফুলি আহে নিজে নিজে। আৰু ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই আছোঁ, চাওক বহুত ধুনীয়াকৈ ফুলি আহিব, ওপৰত নিজে নিজে উঠি আহিব। তাৰপিছতহে লৰাব লাগে পিঠাখন। যদি তাৰ আগতে লৰাই দিওঁ মানে পিঠাখন নুফুলিব। আৰু ছাইডত চাওকচোন কিমান ধুনীয়া ডিজাইন বনিছে। পিঠাগুড়িখিনি দিওঁতে কচলিখন অলপ লৰাই দিব লাগে, তেতিয়া মানে এনেকুৱা ধুনীয়াকৈ ডিজাইন বনি যায় পিঠাখনত। আৰু বিহু বুলি নহয়, এনেও বনাই খাব পাৰি এনেকুৱাকৈ পিঠা। আৰু আমাৰ ইফালে এই পিঠাখনক কয় মালপোৱা বুলি কওঁ আৰু আমি। আৰু চাওকচোন, এয়া বহুত ধুনীয়াকৈ ফুলিছে। আৰু চুজি দিলে মানে ইয়াত তেলটো মানে ইমান বেছিকৈ লাগি নাথাকে আৰু তেল নালাগে খাই। যদি চুজিটো নিদিওঁ তেতিয়া মানে চাউলত তেলটো বহুতখিনি লাগি থাকে, তেতিয়া ইমান খাই ভাল নালাগে। এতিয়া ইয়াৰ পৰা চুজিয়ে মানে তেলটো শুহাই নিয়ে, গতিকে পিঠাখন নমোৱাৰ পিছত চুজিয়ে তেলটো শুহাই নিয়ে, সেইকাৰণে পিঠাখন খাবলৈ বহুত বেছি ভাল লাগে। এতিয়া আকৌ এখন মই বনাই দেখুৱাই দিছোঁ, কিন্তু পিঠাখন ৰঙচুৱা হোৱালৈকে সিজাব লাগে, তেতিয়াহে মানে খাই ভাল লাগে। আৰু জুইটো একেবাৰে হাই ৰাখিব লাগে, কিন্তু তেলটো বেছিকৈ গৰম হ'লে মানে অলপ মাজতে কমাই দিবও লাগে। এনেকুৱা নহয় যে একেবাৰে হাইয়ে ৰাখিব লাগে। জুইটো মানে হাই ৰাখিলে পিঠাখন ধুনীয়াকৈ ফুলে, আৰু জুইটো কমাই ৰাখিলে মানে পিঠাখন ইমান ভালকৈ নুফুলে আৰু চেপেটা হৈ তেনেকৈ থাকি যায়। এতিয়া মই জুইটো অকণমান কমাই দিছিলোঁ, আৰু পিঠাখন চাওকচোন কেনেকুৱা হৈছে। গতিকে আৰু এনেকুৱাকৈ মই আপোনালোকে কেৰাহীখনলৈ হয়তো মন কৰিছে, কেৰাহীখন ক'লা। মই এই বগা কেৰাহীখনত বনাবলৈ চেষ্টা কৰিছিলোঁ, তাত কিন্তু তলাত লাগি যায়, গতিকে সেইখনত মই বনাব নোৱাৰিলোঁ। গতিকে মই এইখনতে বনাইছোঁ। আৰু এইখন কেৰাহী মই আগতেও আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, জুইটো দিওঁ আৰু গেছতো ব্যৱহাৰ কৰোঁ, গতিকে কেৰাহীখনত ক'লা, গতিকে কেৰাহীখনলৈ আপোনালোকে মন নকৰিব। আৰু এয়া চাওক কিমান ধুনীয়া পিঠা বনিছে। আপোনালোকে বিহু বুলি নহয়, এনেও বনাই খাব পাৰে। আৰু মই মাজে মাজে এই পিঠাকেইখন বনাই থাকোঁ, গতিকে মই বিহু বুলি নহয়, এনেও মানে বনাই থাকোঁ। চাওকচোন বহুত ধুনীয়াকৈ ফুলিছে পিঠাকেইখন, ৰংচুৱা হোৱালৈকে এনেধৰণে সিজাব লাগে। আৰু এয়া চাওক, এতিয়ালৈকে মই বহুতখিনি পিঠা বনালোঁ, কিন্তু আমি চাহৰ লগত মানে খালোঁ, গতিকে এতিয়া মই আকৌ বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে কিমানখিনি ঢিলা হৈছে, বহুতখিনি ঢিলা হৈছে। আৰু কৈছোঁৱে মই, চুজিখিনি তেলটো পূৰা শুহাই নিয়ে, গতিকে আৰু ইমানখিনি পিঠা মই এতিয়া বনালোঁ, আমি চাহৰ লগতো খালোঁ। আৰু এয়া দেখিছেনে, আৰু এই পিঠাকেইখন এমাহলৈকে 2 মাহলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰি। আৰু বৈয়ামত ভৰাওঁতে কাগজ এখন দি ভৰাব লাগে, তেতিয়া পিঠাকেইখন নষ্ট নহয়। আৰু এয়া দেখিছে, গোটেইখিনি পিঠা মই বনাই শেষ কৰি দিলোঁ। এই পিঠাকেইখন মানে থৈ দিলেও ষ্ট'ৰ কৰি টাইট নহয়, আৰু ইয়াত যিহেতু চুজি দিয়া হৈছে, তাৰপিছতে ময়দা দিছোঁ, গতিকে একেবাৰে কোমল হৈ থাকিব পিঠাকেইখন ডিব্বাত থোৱাৰ পিছতো। আৰু মই এনেকুৱা এটা ডিব্বা লৈছোঁ, ইয়াতে পেপাৰ দি ল'ম প্ৰথমতে, যিহেতু পিঠাকেইখনত তেল আছে, গতিকে পেপাৰ দি ল'ম। আৰু ইয়াতে থৈ দিম। এতিয়া ভালে থাকিব যিমান দিনলৈকে থৈ দিওঁ, আৰু তেলটো ধুনীয়াকৈ শুকাই থাকিব পেপাৰত, খাবলৈও ভাল হ'ব।
আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ'ৰ সৈতে বহুত সোনকালে লগ পাম। আজিলৈ ইমানেই। বাই বাই।